আজি আচলতে মই দৰং ডিষ্ট্ৰিক্টত আছোঁ। আজি দুটামান বস্তু দৰং ডিষ্ট্ৰিক্টৰ গম পাই পেলাই ময়ো মানে হতভম্ব যে অসমতো এনেকুৱা কিবা জেগা আছে। আচলতে দৰং ডিষ্ট্ৰিক্টৰ মানুহ মোৰ বিৰাটেই প্ৰিয় আৰু মই খুব ভাল পাওঁ। মোৰ বহুত ফ্ৰেণ্ড আছে দৰং ডিষ্ট্ৰিক্টৰ, ফেচবুকতো আছে, এনেও আছে, মানে বহুত ফ্ৰেণ্ড আছে, মোৰ বহুত চিনাকি আছে। কিন্তু চিনাকি আছে বুলিতো সকলোৱে ঘৰত মই থাকিবলৈ নাযাওঁ বা কিবা কামৰ কাৰণে আহিলেতো মই হোটেলতে থাকিম। মোৰ মানে দৰং ডিষ্ট্ৰিক্টৰ ওচৰে পাঁজৰে অলপ মানে কাম আছিলে। আপোনালোকেতো সকলোৱে গম পায় মই কণ্ট্ৰেক্টৰ হয়। কিন্তু আজি আহিলোঁ কাম কৰি, তাৰপিছত আহি প্ৰায় মই দৰং ডিষ্ট্ৰিক্টৰ খাৰুপেটীয়া নামৰ যোনডোখৰ জেগা আছে, মানে অকণমান টাউন আছে আৰু সেইডোখৰ জেগা পালোঁহি। তাৰপিছত ইফালে যেতিয়া সুধিলে গম পালোঁ ইয়াতে হোটেল হ'ব, মানে মই থাকিব পৰাকৈ। তাত আহি পেলাই প্ৰথমতে এখন হোটেলত গ'লোঁ আৰু যে এনেকৈ ৰুম লাগে। 9:30 মান হৈছে আৰু একজেক্ট মই টাইমটো আপোনালোকক ক'ব নোৱাৰিম, তেনেকুৱাই হৈছে ধৰক। তাতে গৈ পেলাই সুধিলোঁগৈ আপোনালোকৰ ইয়াতে ৰুম আছে নেকি, এনেকৈ ক'লোঁ। আৰু এজন মোৰ লোকেল ল'ৰা এজন মোৰ লগতে এনেই ছাইড দেখাবৰ কাৰণে মোৰ লগত গৈছে, তেখেত মোৰ লগত গ'ল। তেখেতলোকে সুধিলে আপোনালোকে পেয়াৰ নেকি? আমি ক'লোঁ নহয়, আমি এখেত ইয়াৰ লোকেল হয় আৰু আমি একচুৱেলি মোৰ বা আছে লগত, তেখেত গাড়ীতে আছে, তেখেত অহা নাই, আমি দুজনী লেডি থাকিম মানে। তেতিয়া ক'লে নাই ৰুম দিয়া নহ'ব, লেডিজ হ'লে আমি ৰুম নিদিওঁ মানে, এনেকৈ ক'লে। তাৰপিছত মই ক'লোঁ কিয়? নাই আমি নিদিওঁ, আমাৰতো মানা আছে। তাৰপিছত আমি আৰু ঠিক আছে, আমি বস্তুটো এভইড কৰি গুচি আহিলোঁ। নেক্সট তাৰ আগত অকণমান এখন আছে, তাতো গ'লোঁ। তাৰপিছতে সুধিলোঁ যে ৰুম আছে নেকি? তেখেতলোকে কৈছে আপোনালোকে দুজন নেকি? মই ক'লোঁ নাই নহয়, আমি দুজনী ছোৱালী থাকিম। তেতিয়া ক'লে নাই নহ'ব বোলে। মই ক'লোঁ কিয় নহ'ব? বোলে নাই ৰুম নাই বোলে। মই কৈছোঁ নহয় ৰুম আছে নেকি আপোনাৰ, চাওকচোন। কৈছে নাই আমি ছোৱালীক আমাৰ ৰুম দিবলৈ মানা কৰি থৈছে। কোনে মানা কৰিছে? মালিকে মানা কৰি থৈছে। আমি বোলো কিয়? মানে তাতো একেটা কথা শুনি আহিলোঁ, ইয়াতো একেটা কথা। মই কৈছোঁ আমাৰ ওচৰত প্ৰপাৰ ডকুমেণ্টছ আছে, আমি কামত আহিছোঁ। আপোনালোকে যদি লোকেল থানাত কিবা কথা পাতিব আছে তেনেকৈও পাৰিব, আৰু আপোনালোকে আমাৰ ইনফৰ্মেশ্যন লাগে, আপোনালোকে লাগিলে থানাত ইনফৰ্ম কৰক এনেকৈ আছে বুলি বা কিবা এনেকুৱা টাইপৰ যিখিনি ৰুল ৰেগুলেশ্যন আপোনালোকে কৰি লওক, আপোনালোকে মানে আমাক ৰুম দিয়ক, এনেকৈ ক'লোঁ। কৈছে নাই নহ'ব, আমি ছোৱালীক ৰুম নিদিওঁ। তাৰ পৰা গুচি আহিলোঁ। অকণমান আগত আহিলোঁ, তাৰপিছত আকৌ এখনত সোমালোঁ। তাতে পিছে ক'লে তেখেতলোকে ৰুম নাই। তো আমিও বৰ ভাল নেদেখিলোঁ হোটেলখন, আমি ওলাই গুচি আহিলোঁ। তাৰপিছত আকৌ এখনত আহিলোঁ। তো তেখেতলোকক সুধিলোঁ ৰুম আছে নেকি? তেখেতলোকে ক'লে নাই ৰুম নাই, খালী নাই, এনেকৈ ক'লে। তাৰপিছতে মই ভাবিলোঁ চাগে তেওঁ, আমি দুজনী ছোৱালী থাকিম, কিবা যদি প্ৰব্লেম আছে আপোনালোকে কওক, আমি তেতিয়াহ'লে আপোনালোকক কথা পতাই দিম, কাৰোবাৰ লগত কথা পতাই দিম বা কিবা প্ৰব্লেম আছে আপোনালোকে ৰুম আমাক দিয়ক। কৈছে নাই ৰুম নাই, খালী নাই, আমাৰ আগতে বুক হৈ যায়, আমুক তামুক তেনেকৈ কিবা কিবি ক'লে। আমি ক'লোঁ চাওক মই ডিব্ৰুগড়ৰ পৰা আহিছোঁ আৰু মোৰ এড্ৰেছ গোলাঘাটৰ, কাৰণে মোৰ বিয়াৰ সূত্ৰে মই ডিব্ৰুগড়ত থাকোঁ। এতিয়াও মোৰ এড্ৰেছ চেঞ্জ কৰা নাই, মোৰ এড্ৰেছ মা ঘৰৰ এড্ৰেছে আছে গোলাঘাটৰ, আৰু মোৰ বাৰ গোলাঘাটৰে হয়, তেখেতৰ গোলাঘাটৰ এড্ৰেছে আছে। আমি দুগৰাকী গোলাঘাটৰে এড্ৰেছত আছোঁ বুলি, গোলাঘাটৰে ধৰক আপোনালোকে। গোলাঘাটৰ যদি কাৰোবাক সোধে আপোনালোকে থানাত সোধক বা কাৰোবাক সোধক, আমাক চিনি পায়, তেখেতলোকে চিনি পাওঁ বুলি ক'ব। আপোনালোকে আমাক ৰুম দিয়ক, আমি এতিয়া ক'ত ঘূৰি ফুৰিম? এতিয়া ৰাতি 10টা বাজিলেগৈ আৰু ইফালে সিফালে কৰোঁতে আমাৰ টাইমটো গৈ আছে, তো আমাক ৰুম দিয়ক, এনেকৈ ক'লোঁ। কৈছে নাই আমি ৰুম নাই, আমাৰ খালী নাই, আমি ৰুম দিব নোৱাৰোঁ মানে, এনেকৈ ক'লে। উপায়বিহীন হয় মই কি ক'লোঁ, মই ক'লোঁ যে এটা কাম কৰক, SP নাম্বাৰটোকে উলিয়াওক। তো আমি গুগল চাৰ্চ কৰিলোঁ, তাৰপিছতে নাপালোঁ। তাৰপিছত আমি ইফালে দুজন এজন মানুহক মানে দৰং ডিষ্ট্ৰিক্টৰ আৰু তেওঁলোক খাৰুপেটীয়া নহয়, মানে খাৰুপেটীয়া হ'লে তেওঁলোকতো আহিলে হয় বা আমাক হেল্প কৰিবৰ কাৰণে। তো দৰং ডিষ্ট্ৰিক্টৰ ইফালে তেখেতৰ মানে ধৰক অকণমানতো লিংক থাকে আৰু ইয়াৰে মানে খাৰুপেটীয়াৰ OC ছাৰৰ নাম্বাৰটো আমাক উলিয়াই দিলে। তো OC ছাৰলৈ আমি ফোন কৰিলোঁ। OC ছাৰে মানে গোটেই ডিটেইলছটো সুধিলে, বা সোধাটো আমি বেয়া পোৱা নাই, ভাল কথা। তেওঁ সোধক আমাক, আমাৰ পৰা যি ডিটেইলছ লাগে তেওঁলোকে চব লওক, একো বেয়া নাপাওঁ। লাগিলে আমাৰ লোকেল থানাত ফোন কৰক বা গোলাঘাটৰ ক'ৰবাত ফোন কৰক, কাৰোবালৈ ফোন কৰক, আমাৰ ডকুমেণ্টছ চাওক, চব চাওক, আমি এইবিলাক একো বেয়া নাপাওঁ। কাৰণ কি আমি লিগেল হয়, আমি কামত আহিছোঁ, আৰু কাম আজি কি কৰিছোঁ আমাৰ সেইটোও চাওক, সেইবিলাক চাব পাৰে, চব চাব পাৰে, আমাৰ একো অসুবিধা নাই। চোৱাত আমাৰ একো অসুবিধা, আমি চব দেখাম, চব কৰিম। কিন্তু ৰুম মানে ছোৱালী দুজনীক ৰুম নিদিয়াটো খুব বেয়া লাগিছে। তাৰপিছত OC ছাৰৰ কথাটো কৈ লওঁ। OC ছাৰে যোনখন হোটেলত আমি আছিলোঁ, মই হোটেলবিলাকৰ নাম নকওঁ, কাৰোবাৰ ব্যৱসায়ৰ ওপৰত মানে এফেক্ট পৰিব পাৰে। OC ছাৰে আমি থকাৰ অৱস্থাতে মানে তেখেতলোকলৈ ফোন কৰিলে ডাইৰেক্ট। তেখেতলোকক সুধিলে আৰু কিবা, ইমানটো ফোনৰ কথাটো মই নাজানো। তাৰপিছত তেখেতসকল লগালগ ক'লে যে আপোনালোকে হ'ব তেতিয়াহ'লে ৰুম মই এডজাষ্ট কৰি দিম।
তো যদি ৰুম আছিলে আপুনি ইমান দেৰি আমাক নাই বুলি কৈ থাকিলে এতিয়া পটককৈ আপুনি এডজাষ্ট কৰি দিওঁ এতিয়া বহুত কণ্ডিশ্যন আছে আৰু আমি অকণমান অসুবিধা পাওঁ কিবা আমুক তামুক কিবা কিবি কথা আৰু চ' আমি কৈছোঁ কিয় অসুবিধা পাবলৈ আছে আমি আপোনাক বাৰে বাৰে কৈ আছোঁ যে আমি গোলাঘাটৰ পৰা আহিছোঁ আমি গাড়ী লৈ আহিছোঁ আমাৰ গাড়ীৰ ৰেজিষ্ট্ৰেশ্যন ডিব্ৰুগড়ৰ হয় আৰু কৈছোঁ যে আমি দুগৰাকী লেডি আহিছোঁ মই নিজে ড্ৰাইভিং কৰি আহিছোঁ এইবিলাক চব ডিটেইলছত কৈছোঁ আপোনাক তাৰপাছতো আপোনাক কৈ আছে তাৰপিছত যেতিয়া আমি অচি ছাৰে ফোন কৰিছে তাৰপিছত আপুনি ৰুম দিছে এতিয়া ৰুম নাই বুলি কৈ আছে মানে এইটো মানে কি মানে এটাই কথা মানে ইয়াতে যদি কোনোবা লেডি আহে মানে কামৰ সূত্ৰে বা কিবা কামৰ কাৰণেতো আহিব বেলেগনো কি কাৰণে আহিব হোটেলত থাকিবৰ কাৰণে কামৰ কাৰণে আহে কিন্তু লেডিজসকলে মানে বেলেগ ডিষ্ট্ৰিক্টৰ পৰা যেতিয়া লেডিজসকল আহিব সাৱধান কিন্তু দৰং ডিষ্ট্ৰিক্টত আপুনি যদি কেতিয়াবা ইমাৰ্জেঞ্চি থাকিবলগীয়া হয় মই ভাবোঁ মানে থানাত ইনফৰ্ম কৰি বা থানাৰ লগত কথা পাতি আপোনালোকে ৰুম বিচাৰিব এনেকৈ ৰুম বিচাৰি ফুৰিলে নিদিয়ে মই আজি মানে 11টা বজালৈকে ভাল এটা টেনশ্যনত মানে লাষ্টত গৈ পেলাই ফাইনেলি মানে থেংক ইউ আৰু আপোনাৰ দৰঙৰ খাৰুপেটীয়াৰ অচি ছাৰ তেখেতে হেল্প কৰিলে পাছত ৰুম পালোঁ সেইটোৱে মানে কোনোবা ইয়াতে আহিলে লেডিজে মানে প্লিজ আৰু মানে চাই মেলি ভালকৈ পাৰিলে দিনতে আহি কাম কৰি যাব নহ'লে আপোনালোকে ইয়াৰ পৰা কিবা এটা সুবিধা কৰিয়ে আহিব নহ'লে আমাৰ নিচিনা বিপদত পৰিব মানে দৰঙলৈ আহি মোৰ সেইটো এটা বহুত বেয়া এক্সপিৰিয়েঞ্চ কিন্তু দৰঙৰ বাকী যিমান ফিল্ডত গৈছে মানুহ কিন্তু বহুত ভাল